চেনেল পল অসম ব্লগ চলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আমি আহিছিলোঁ আজি খানা খাবলৈ, মানে গাঁৱৰ ল'ৰা ছোৱালী কেইজনীমান মিলি আমি খানা খাবলৈ আহিছিলোঁ। তো আপোনালোকক সকলোখিনি দেখাম ভিডিঅ'টোত, তো চাই থাকিব শেষলৈ। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো দেখাই আছোঁ ভিডিঅ'টো শেষলৈ চাই থাকিব। পাৰিছা তুমি গাহৰি মাংস আজি খানা হ'ব ন? এই আমাৰ গাহৰি প্ৰতি আকৌ পেলাইছোঁ মুদা আজি বেপাৰী ইমান নাই। খুৱাই দে কি খুজাই আছে চাওক, নাপায় দেই খুৱাই দিয়ক। আমাৰ বজাৰ হৈ গৈছে এই আৰু আলু পিঁয়াজ হালধি নাই, কবি এটা 1 কেজি। খানা খাব যাং থপকে আহি আছোঁ আমি খানা খাবলৈ। আজি একদম মাঘৰ বিহু খানা আজিয়ে খাম ন? একদম পিঠিত পাতি লৈ আহিছে, পিছত আহি আছে আমাৰ লগৰকেইজন, দেখাই আছোঁ। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈ। এইখন হৈছে আমাৰ গৰখীয়া থান, বামুণ গোঁসাই থান। প্ৰতি বছৰে জেঠ মাহত নাম হয় আমাৰ ইয়াত, এইখনে থান আৰু। তো গাইছ আমাৰ খানা খোৱা প্লেচ আহি পালোঁ। এতিয়া আজি আমি খানা খাম। পথাৰৰ সুন্দৰ পৰিৱেশ চাই থাকক। এইখন ওচৰতে আমাৰ সোণাইখন আছে। এই দুটা বাইকত আহি আছে মাল লৈ, মাল বস্তু লৈ আহি আছে। कौन है ये लोग, कहाँ से आते हैं? বেলেগ নাভাবিব দেই মাল। কি খাবা আজি খানে? গাহৰি কিমান আছাম ট্ৰেক্টৰ কিমান খাবা? আধা কেজিমান খাব লাগিব বোলে। আধা কেজি মাংস আনিছোঁ আমি, 1.5 কেজি আধা কেজি খাবা। মাংস 1.5 কেজি আছে, এই বোলে আধা কেজি খাব বোলে। মোক লাগিব, মোকো লাগিব। কিমান লাগিব? মোক গোটেইখিনি লাগিব। আমি কি খাম হয় না? হাপা জহা মাল মাষ্টাৰ চেফ আমাৰ ইয়াত। মোৰ মানে পালত পৰে মানে মোৰ দে কি ক'বা আৰু মোৰ দুচা পালত পৰে। বিশিষ্ট চেফ বোলে এজন, একদম গাহৰি মাংস বঢ়িয়াকৈ বনায়, মোৰ পালত পৰে। আমাৰ গাহৰি মাংস নোখোৱা কেইজনীৰ বাবে এয়া কণী, বাহুবলী কণী হ'ব। ঐ গ'ল ফাটি আছিলে বোলে, এই বাহুবলী কণী ফাটি গ'ল চাওক। এইটো ডাইৰেক্ট ভাজি হ'ব। और अभी तो रुको, क्लाइमैक्स अभी बाकी है। क्या आलू काटा है। আমাৰ ইয়াৰ মাষ্টাৰ চেফত একদম আলু চালু কাটি ৰেডি কৰি থৈছে। আমাৰ ইয়াৰ লগত ছোৱালী কেইজনী এনেই আহিছে। এয়া চাওক বঢ়িয়া, মোক খাইছিলে কৰিম বুলি দেখি নিজে কৈছে চাওক। बेचारा क्या हो गया, गिर गया पानी में। खाद्य मंडी এয়া আমাৰ দীপিকা পাডুকন একদম এয়া বনাব এতিয়া। তাৰ ৰণবীৰ সিং ক'লৈ গ'লে নাজানো আৰু। ক'ত পৰিলা কেনেকৈ পৰিলা কেনেকৈ কি 6 পেক দেখিছে? ৱাও কি 6 পেক। আমাৰ মাংস তেল মাৰিছে, খাই মজা লাগিবনে বাৰু? কিয় নাজানে আপুনি? ৰান্ধনীয়ে নাজানে বোলে কেনেকুৱা হ'ব এতিয়া। এইফালে ভাতৰ বনোৱা ৰান্ধনী এক্সট্ৰা, মাংস বনোৱা এক্সট্ৰা, চব একদম এক্সট্ৰা ৰান্ধনী আমাৰ। এয়া দেখিছে ল'ৰা মানুহ নহ'লে একো নচলে মানে। পান আমাৰ খানা হৈছে আৰু আমলেট বনাইছে, মাংস মানে গাহৰি নোখোৱাখিনি আমলেট খাব। তো আমি গাহৰি খাম ন,
সিহঁতৰ কাৰণে মানে ডিছ কমিব, ডিছ এপেকেট আছে আনিছিলোঁ কমিব, সেইবাবে আমি সিহঁতৰ কাৰণে কলপাত কাটিবলৈ আহিছোঁ। এয়া ভক্তৰ আগত গৈছে কলপাত হৈছে আৰু এয়া জ্যোতিষৰ ৰাক্ষসটো জিভা দীঘল মোক ক'ব নালাগে, তই খাবি এতিয়া। 1 নম্বৰ জনা মই খাম বুলি কৈছিলোঁ নহয়, খামেই। খাবই। সেইফালে নোপোৱা দুখত থিয় হৈ আছে চাওক জেউনা দা আজি মন বেয়া বোলে। আমাৰ ভণ্টি দুজনী চালাড, এইফালে মোবাইলত লাগিলে ৰান্ধনি, এইফালে ভাত বনাই হৈ গ'ল, কণী বইল কৰিছে। মানে মাংসখিনি কেনেকুৱা হৈছে? হা খাইছা তুমি? নিমখ হৈছে নে নাই? মজা হৈছে, খাই চাওঁ এবাৰ। কিন্তু আলুহে দিছে, মাংস চাংস দিয়া নাই। আমাৰ ৰান্ধনীজনী বিৰাট কাৰা একদম, মাংস চাংস নিদিয়ে, খালি আলু দিছে। জুতি চাব সৌফালে হাত খাবদি ৰখিছে, তাক নিদিলে যে। মাংস হৈ গৈছে এতিয়া, কণী ভাজি বনাব, আলু আৰু কণী ভাজি। তো এয়া খাব ৰখি আছে চবেই, খাম চবেই খাম। আমাৰ পানী আনি আছে ইয়া, সেইফালে আমি বতাহজনী আহিছে। বহিবলৈ লৈছে চবেই চাওক, এইফালে আমাৰ বতাহ আহিছে, ভাত বগাব দিছে। মোৰ পাল মাংস ভগা মই এই আগতে পাম বুলি আগত বহি পাইছে চৌটোৰ ওচৰত। এইজনা মই খামেই, এইজনে খাব বোলে, আধা কেজি খাব বোলে। আৰু এইফালে আধা কেজি খোৱাজন, এইজনে শেষত কেজি খাব, আধা কেজি দিছে। ৰান্ধনি দাদা মোক চাব আৰু দেই, মোক চাব আৰু মোক দিছে দেই। আধা কেজি খাব বোলে। গাহৰিটো কাটাৰ ভাল আছিলে। हाँ अच्छा है, ये देखो मांग একদম পুৱা খাইছে। এইফালে আধা কেজি খাইছে, এইফালে আধা কেজি লগতে, সেইফালে আধা কেজি, দুইটা আধা কেজি কাষত পুৱা কামুৰি খাইছে। একদম দাঁত দীঘল যে, একদম পুৰা কামুৰিছে। এইসোপা কি আলু খেতি যে তোমাৰ আহিলা যে, হে এইসোপা চাওকচোন, 1 কেজিমান আলু আহিছে চাওকচোন। তুমি এইকেইটকা কিয় নাখালা? ইমান দামী মাংস, কেজি 350 টকা গাহৰি, 50 টকা তুমি আহিলা যে, হে কেলে এনে কিয় এনে আধা কেজি খাই, আধা কেজি মানে কি আধা কেজি শেষে এপোৱামান গ'লে হাৰি দে বেছ খাই দিয়া। ঘৰ পালোহি, তো পিছৰখিনি ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ মই জল্দিতে ঘৰলৈ গুচি আহিলোঁ। আমাৰ ইটা গাড়ী আহিল, সেইবাবে মই কৰিব লাগে ইটা গাড়ীখন, সেইবাবে আহিলোঁ, পিছৰখিনি বনাব নোৱাৰিলোঁ। তো ভিডিঅ'টো আজিলৈ ইমানেই, তো অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। তো ইমানেই, বাই।